थांनाय माखासे साननिफ्रायनो उदालगुरि जिल्लानि भेरगावनि गुबुन गुबुन ओनसोलाव हाग्रानि मैदेरा उदखार खालामबोदों। उदालगुरि जिल्लानि भारत-भुटान सीमा ओनसोल डिमाकुसी, रजागर, नालापारा, धरमजुली, टेंकी बस्ती, फुटियासां, हलातार, हाटीगड़, उलुबारी, घाग्रा, बकरिथल बायदि ओनसोलफोराव हाग्रानि मैदेरनि फालोआ हाबफैनानै आबादफोरखौ खहा खालामनायजों लोगोसे न'-बांफोरखौबो बुफाय-बुसि खालामना सिलिंखार खालामलाङो। हाग्रानि मैदेरनि फालोआ न'-बां सिलिंखार खालामजानाय नखरफोराव बिटिसिनि मावफुं सोद्रोमा सनजित थान्थिया दावबायहैनानै थासारिनि सायाव सुलु लाहैनायजों लोगोसे न'-बांफोरखौ फिन लुफुंनो थाखाय रांखान्थियारि अनसुंथाइ होयो आरो थाबैनो हाग्रा बिफानजों सावरायलायनानै सरकारनिफ्राय अनसुंथाइ होगोन होननानै बिथाङा बुंबावो। 8:30 বা 9 বজাৰ ভিতৰত হাতী জাকৰ পৰা এটা ফালৰে কাটি আহি এই ঘৰটোতে যিটো ঘৰ আপোনালোকে দেখিছে এইটো ঘৰতে মই ভাল বনাই আছিলোঁ। এই ঘৰটোতে তাৰমানে আহি কিনে এটাক কৰিলে, তাৰপাছত মোক প্ৰথমতে কিবা কৰি যাই কিনে প্ৰাণ ৰক্ষা কৰিলোঁ। আৰু মোৰ সমষ্টিৰ বিভিন্ন বিচিত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই পেলাই ঘৰ বাৰীবিলাক নষ্ট কৰিছে। সেইবিলাক কৰি পেলাই বুজ লৈছোঁ আৰু অতিকে দুখীয়া পৰিয়ালবিলাকৰ যিবিলাকে মানে ৰিপেয়াৰ কৰিবৰ কাৰণেও ক্ষমতা নাই, সেইকেইটাক যিখিনি পাৰোঁ আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। আৰু আচলতে মোক নিজকে ভাল লগা নাই, কিয়নো এইটো আমি পাৰ্মানেণ্ট সলিউশ্যন এটা কৰিব পৰা নাই। আমি স্থায়ী সমাধান বিচাৰোঁ। হাতী মানুহৰ সংঘাতে হওক বা যি ধৰণে আমাৰ ক্ষতি সাধন হৈ আছে এইবিলাক আমি ঠিক কৰিব বিচাৰি আছোঁ। কিন্তু ক'ভিডৰ কাৰণে আমি বহুতখিনি কাম কৰিব পৰা নাই। আমি যি পৰিকল্পনা লৈছিলোঁ হাতী মানুহৰ সংঘাতটো আমি ক্ৰমাৎ হ্ৰাস কৰি দিম বুলি, আমাৰ হাতত পৰিকল্পনা আছে, কিন্তু সেইটো আমি প্ৰয়োগ কৰিব পৰা নাই ক'ভিডৰ কাৰণে। আৰু ক'ভিডটো যেতিয়ালৈকে নৰ্মেলাইজ নহয় আমি সেইবিলাক কাম কৰিব নোৱাৰিম। আৰু এই ধৰক ৰাতি যেনেকৈ যোৱা নিশা যেনেকৈ হাতীয়ে ঘৰ বাৰী ভাঙিলে, সদায় ঘৰ বাৰী এনেকৈ ভাঙি থাকিব, মই আহিম চাম, অলপ আৰ্থিক সাহায্য কৰিম, সেইবিলাকতে সমাধান হৈ নাযায়। এইটো বস্তুটোক ৰুধিব লাগিব, শেষ কৰিব লাগিব, তেতিয়াহে মানুহে শান্তিত থাকিব পাৰিব। এতিয়া বহুত কেইসপ্তাহ হৈ গ'ল মানুহে ইয়াৰে লোকেল মানুহবিলাকে শুব পৰা নাই। ৰাতিটো হাতী থাকে, হাতীৰ লগতে এওঁলোকে ৰাতিটো পহৰা দিব লাগে। এনেকৈ বহুত কষ্টৰে বসবাস কৰি আছে এৰিয়াত। তো মই আশা কৰোঁ সোনকালে ক'ভিডটো নৰ্মেল হৈ যাওক। ক'ভিড নৰ্মেল হোৱাৰ লগে লগে আমি এই হাতী মানুহৰ সংঘাতৰ ওপৰত আমি গভৰ্ণমেণ্টে কাম কৰিম আৰু নিশ্চয়কৈ খুব কম সময়ৰ ভিতৰতে আমি ইয়াৰ সলিউশ্যন ওলাই ল'ম।